পথাৰখন মুকলাই নাই হুৰ 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 হুৰাই নাই আপোন পথাৰখন মুকলাই নাই Welcome to evening vlogs. আৰু আজি আমি এনে ফুৰিব আহিছো পথাৰখন দেখে দেই মানে খেতি কৰিব আৰু এটা তাৰপিছত মানে মেইন মামলাটো কি আজি কেই তাৰিখ আজি হেই তাৰিখ নহয় 29 নেকি তো 29 না আজি 29 তাৰিখ মানে আজি আমাৰ চেনেলৰ 1 ইয়াৰ হ'ল হেপী বাৰ্থডে তো সেই কাৰণে সেই বুলিয়ে নহয় এনে মানে কিবা মিলালা উদ্ধৱ জি এই ফুৰিব আহিছো আৰু এনে হাঁহি আছে তো এই আমাৰ পথাৰ তো একবাৰ আপুনি চাওক সন্ধিয়া আবেলিটো এটা মনোমোহা তো ৰাতিপুৱা মৰ্ণিংটো চাই বহুতে মৰ্ণিং ব্লগছ বনায় তো আফটাৰনুন ব্লগছ খুব বেছি কমকৈ বনায় মই জনাত তো চাই লওক নেকি কেনেকৈ কি এতিয়া এইবিলাক কঠীয়া সাজি থৈছে এতিয়া বৰষুণ নাই কিন্তু এইকেইদিন এনে আমেথিত বৰষুণ দিয়ে কিন্তু এইবাৰ আমেথি যাৰ পিছত বৰষুণ দিছে তো একো নাই ষ্টাৰ্ট এনজয় কৰা ব্লগছ নেকি Singing way oh, you look like a guy who could treat me right. Way oh, boy, take a chance, will you let me ride? Way oh, I could be the best thing in your life. Way oh, you got me singing way oh. কিবাডাল মিকি ফেটি সাপ আছে একেবাৰে সাপ দেখাবা লৈ আহিছে এটা হ'ল চেনিৰাম জাল আছে নেকি এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে লৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে এইবিলাক মাটি দেখিছে এইবিলাক মাটিত পলস নোহোৱা হৈ গৈছে এই যে মই দেখাই আছো কিয় কৈছে জানো এবাৰতো মাটি কাটি নি মানুহে ঘৰত নিয়ে আছে তো মানে মাটিৰ যিটো লেয়াৰ যিটো খেতিৰ সেইটো মানে উৎপাদনটো আগতকৈ হ্ৰাস হৈছে তো হ'ব আৰু এতিয়া লাহে লাহে হ'ব ধৰিছে তাৰপিছত চব এয়া মাটি এতিয়া পথাৰতে নহয় আমাৰ যিটো মানে ফুৰিব এইকেইটা মানুহৰ ফুৰিব ঠাই নোহোৱা নিচিনাই হৈছে প্ৰায় এতিয়া আজিকালি এইবিলাক খেতিৰ উৎপাদন মানে কমি গৈছে খেতি নকৰে না মানে চব ডাক্তৰ ইঞ্জিনিয়াৰে হয় এতিয়া মানে আমিও এটা সময়ত গৰু ৰম্বা হৈছিলোঁ কিন্তু এতিয়া গৰু নাই মানে এইবিলাক পৰিৱেশ চাই ভাল লাগে আৰু নিজক কিবা এটা বেলেগ লাগে আৰু মানে বাকী এটা কথা কওঁ মানে সেইটো কি আৰু বেয়া নাপাব মানে এইটো এটা বস্তু য'তে আহিলেও এতিয়া আহোঁ ফুৰিব হওক বা কিবা কাৰণতে যেতিয়া বেলেগত যাওঁ মানে আমাৰ অসমীয়া ল'ৰাবিলাকৰ এটা ফেশ্বন আছে বং দেই যিটো আকৌ ক'ব অলপ বেছি অলপ ক'লে নেকি বেছি কোৱা নাই চুপৰখিনি কৈছোঁ যিটো দেখোঁ সদ্যহতে সেই বস্তুটো যিমান পাৰি কমকৈ ইউজ কৰক কাৰণ মানে এইটো বহুত দেহৰ ক্ষতি কৰে যিমান খাই কিছুমানে ডেইলি এইটো বহুত লষ্ট কৰে মানে দেখিছোঁ আছে এইখন এখন বিখ্যাত সাগৰ কি সাগৰ এখন এন্থনী সাগৰ এইখন বিখ্যাত সাগৰ দেখিছেনে আপোনালোকে ফুৰিব আহিলে কি লওক আমিতো এনে যাব নহয় না সেইকাৰণে পথাৰৰ মাজত সাগৰ চলিছোঁ মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনৰ পকা আকৌ ৰাতি মানে আৰু এটা ভিডিঅ' কৰিম বুলি ভাবিলোঁ মানে দুমুখীয়া গৰু বোলে জাকছে আমাৰ গাঁৱত তো চাই আহক এনেকুৱাকৈ আপোনালোকে হয়তো দেখা নাই কিছুমানে দেখিছে আমি দেখা নাই তো চাই আহক বলকচোন চাওক দুমুখীয়া মানে দুটা মূৰ মানে হয়নে দুটা মূৰটো চাই আহক বলকচোন বা কি আচৰিত এইটোৱে মানে দুমুখীয়া গৰু কিমান মানুহ চাব আহিছে মানে কোনো কিছুমানে দেখছি মানে প্ৰায় মানুহ দেখাই নাই এনেকুৱা গৰু তো ইয়াৰ মানে গা এটা চকু চাৰিটা এইফালে দুপিনে দুটা আছে দুখন মুখ দুখন জিভা তো এই দুটা চকু মানে জইন লগা আৰু মানে জজা আৰু তো গা বাৰু ইয়াতে খালী মাত্ৰ মূৰহে দুটা বাকী চব একে আৰু এনেকুৱা নৰ্মেল গৰুৱে তো এয়া মানুহে অলপ কেয়াৰ কৰি আছে তো দুই এটা মানুহ এনেকৈ বাহিৰৰ পৰাও আহিছে মুখখন চাই লওকচোন এই চকু দুটা জইন লগা তো আৰু মানে এয়া মানে কি ইয়াক যদি খাদ্য খোৱা যায় মানে গাখীৰ খুৱাই আছে গিলাচত তাৰে ওচৰ চুবুৰীয়া মানুহে এই গাখীৰ খুৱাই আছে পূৰা তাৰমানে এই এখন মুখেদি দিলে আকৌ এখন মুখেৰে পায় এয়া সেনেকুৱা মানে অলপ আচৰিত ধৰণৰ আৰু মানুহে কেতিয়াও দেখা নাইতো সেইকাৰণে খুব আচৰিত আৰু কি ভগৱানৰে সৃষ্টি আৰু কি ভিডিঅ'টোত স্পেচিয়েল একো নাই এনেই আৰু অলপ দেখালোঁ ফুৰিব আহিছোঁ তো মানে বহুত দিন ভিডিঅ' মানে দিবৰ কাৰণে টাইম পোৱা নাই কিবা কিবি কামত ব্যস্ত কাৰণে এনেই বনালোঁ তো আপোনালোক ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ আৰু 500 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰি দিয়াৰ বাবেও আপোনালোকক আৰু স্পেচিয়েলি ধন্যবাদ সেই আৰু আগলৈকে মন দি যাব তো এদিন ভাল ভিডিঅ' দিব পৰা নাই কণ্টেণ্টৰ ক'তো যোৱাও নাই যাম আৰু প্লেনিং আছে বহুত মানে কিবা কিবি পৰিস্থিতিৰ কাৰণে যোৱা নাই তো যাম আৰু পাই থাকিব আজিলৈকে ইমানেই বাই বাই